ইউটিউব চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু এতিয়া ৰাতিপুৱা গা চা ধুই উঠিলোঁ আৰু মই এতিয়া বিশ্বনাথ চাৰিআলি ডাঙৰ ল'ৰাৰ ঘৰত আজি আমি গোগামুখৰ হনুমান মন্দিৰ দৰ্শন কৰিবলৈ যাম আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দিনটো কিনো কৰোঁ দেখাই যাম। সঞ্জুক অনা নাই আৰু সঞ্জুৰ কৰ্মশালা চলি আছে, সেই গতিকে তাক নানিলোঁ, সি বাবাকৰ লগত ঘৰতে আছে। এতিয়া দেখাই যাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব। আমি এতিয়া ট্ৰেইন ষ্টেচনলৈ টমটম এখনত যাওঁ। ধুনীয়াকৈ মাস্ক পিন্ধিছে দেই। আমি টমটমত বহিছোঁ, বতৰটো বিৰাট বেয়া, বতৰটো একে ক'লা হৈ আহিছে। আমাৰ বোৱাৰী আৰু শিৱান চাওঁ, শিৱান চাওঁ এইফালে, হেল্ল' এইফালে আমাৰ চুগনু, তাৰপিছত এয়া আমাৰ সঞ্জু, এইটো আমাৰ সঞ্জু, আগফালে বাবু বহিছে। আমি এতিয়া এয়া বিশ্বনাথ চাৰিআলি ট্ৰেইন ষ্টেচন পাই গ'লোহি। বিৰাট বতাহ মাৰিছে, ভাল লাগি গৈছে, ৰাতি ইমান গৰম আৰু এতিয়া একদম ধুনীয়া বতাহ মাৰিছে। ভিডিঅ'টো শেষলৈ চাই থাকিব। এইখন বিশ্বনাথ চাৰিআলি ৰেল ষ্টেচন, এইখন বিশ্বনাথ চাৰিআলি ৰেল ট্ৰেইন ষ্টেচন। এইখন চাৰিওফালৰ পৰিৱেশ এয়া ৰাতিপুৱা পূৰা আহি আছে আৰু পেচেঞ্জাৰবিলাক ট্ৰেইনত উঠিবলৈ। আমাৰ সঞ্জু হিৰো বতাহ মাৰিছে, ভাল লাগি গৈছে। যোৱা ৰাতি ইমান গৰম আৰু এতিয়া ৰাতিপুৱা বতৰটো ঢেলেকা কৰি আহিছে, ঠায়ে ঠায়ে ক'ৰবাত লাগিছে চাগে। ইয়াত বতৰটো ক'লা হৈ আহিছে, কিন্তু বৰষুণ অনা নাই, মানে ভাল লাগি গৈছে। আৰু বিশেষকৈ মই সঞ্জুক ইমান মিছ কৰিছোঁ, তাক মানে য'ত গ'লেও মই লৈ আহোঁ। আজি সঞ্জু অহা নাই, মনত পৰিছে তালৈ, উপায় নাই আৰু। এতিয়া আমি ট্ৰেইনত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু এয়া বাহিৰৰ পৰিৱেশ চাওক। এয়া বাগান, চাহ বাগান, পুৰা বাদাম খোৱা, চানা খোৱাত লাগি আছে গোটেইখিনি। এয়া সঞ্জুৱে বাদাম ভাঙিবই পৰা নাই। যিমান পুৰা খাইছে আৰু মটৰ ন, বাদাম খোৱা, চানা খোৱাত এডিটি ষ্টেচন পাৰ হৈছোঁ আৰু বাহিৰত কিনকিনীয়া বৰষুণ। শিৱান বিস্কুট কোনে দিলে? শিৱান বিস্কুট কোনে দিলে? বিস্কুট কোনে দিলে গমেই নাপায়, নিজেই ল'লা? তুমি মায়ে দিলে গমেই নাপোৱালা? মায়ে গমেই নাপায় ন? আমি এতিয়া গহপুৰ পাই গ'লোহি। ট্ৰেইনখন ৰখিলে আৰু খালী খাওঁ, ইটো খাওঁ সিটো খাওঁ, চানা খাওঁ, বাদাম খাওঁ, চাহ খাওঁ। আমাৰ বুঢ়া কেঁচুৱা কি ক'ব আৰু। টেষ্টি নে? টেষ্টি কল ফিনিছ, আগতে কল ফিনিছ তাৰপিছত চিপছ। নাই নাই এইটো নহয়, আগতে কল ফিনিছ। নাই নাই আগতে কল ফিনিছ। নাই নাই নহ'ব। কল এটা খাবলৈ দিছোঁ, মাংস কল নাখায়, চিপছৰ পেকেট লাগে। আগতে কলটো ফিনিছ, তাৰপাছত চিপছ খাবা। নহ'ব। আগতে কল বেগ ৰুই আছে, চিপছ লাগে। পাইপ লাগেনে? ভোক লাগিছে?
কি ৰুকিছে বেগত কি বিচাৰিছে কি বিচাৰিছে বাবা কি বিচাৰিছে ল'ৰাই আমাৰ ভালকে গোৱা গানটো ভালকে গোৱা ভালকে গোৱা আমি এতিয়া লখিমপুৰ পাই গ'লো ৰেল ষ্টেচন আৰু গোগামুখলৈ যাম আৰু কিমান দূৰ আছে ৰেল ষ্টেচন আজি লখিমপুৰ ষ্টেচনত বহুত ভিৰ মানুহ আৰু বৰষুণ বিৰাট বৰষুণ মাৰি আছে ভিৰৰ পৰিৱেশ বৰষুণ মাৰি আছে পূৰা বৰষুণ আনি আছে ছোৱালীকেইটাই এইপিনে শুইছে টিভি চাইছে মোবাইল চাইছে কি হ'ল গোসাঁই কি হ'ল আমনি লাগিছে আমি পামহি আৰু দেই আমি পামহি আৰু অঁ পামহি আৰু আমি দেই আমি এতিয়া ক'লৈ গৈ আছোঁ মন্দিৰ কি মন্দিৰ হনুমান মন্দিৰ বজৰংবলী ন বজৰংবলী হনুমান কি যে আৰু অনিয়ে ৰুই আছে এতিয়া আমি লখিমপুৰ পাৰ হ'লোহি আৰু এতিয়া আমি কি পাম বগী নদী এতিয়া আমি নেক্সট ষ্টেচন বগী নদী পাম তাৰপাছত গোগামুখ পাম আৰু এতিয়া লখিমপুৰ পাৰ হৈছোঁহি আৰু লাহে লাহে বৰষুণ পূৰা বৰষুণ আহি আছে আজি বতৰটো বৰ ধুনীয়া ঠাণ্ডা বতৰ পূৰা বৰষুণ মাৰি আছে আৰু কিনিকিনিয়া পথাৰত পূৰা ৰোৱনী পূৰা ৰুই আছে হালোৱাই হাল বাই আছে খাবলৈ এইবিলাক আহিলেই আমাৰ শিৱাঞ্চকে কিবা লাগে গাড়ী লৈছে মটৰচাইকেল লৈছে এইবিলাক তাকে দেখিলেই সেয়া লাগে অৰুণাচল এতিয়া আমি ট্ৰেইনৰ পৰা নামিলোঁ গোগামুখ ষ্টেচন এতিয়া চাওঁ টেম্পু লৈ কি পাওঁ মন্দিৰলৈ যাওঁ এতিয়া আমি টমটম ৰখি মন্দিৰলৈ যাওঁ আমি আহোঁতে চাৰিআলি পাই বতৰ বেয়া কিন্তু ইয়াত বতৰটো মুকলি কৰিছে বৰষুণ নাই যেনিবা বতৰটো অকণমান মুকলি কৰিছে এয়া আমাৰ শিৱাঞ্চ বহি আছে আমাৰ শিৱাঞ্চ গোগামুখ টাউন পাইছোঁহি আমি মন্দিৰলৈ গৈ আছোঁ এয়া ইণ্ডিয়াৰ লাৰ্জেষ্ট হনুমান মন্দিৰ আমি পাই গ'লোহি এয়া বজৰংবলী হনুমান মন্দিৰৰ মূল গেট আমি এতিয়া চাকি বন্তি লওঁ দোকানত তাৰপিছত আকৌ লগ পাম এতিয়া চাকি বন্তি লওঁ চাকি বন্তি লৈ মন্দিৰলৈ যাওঁ আকৌ লগ পাম এয়া আমাৰ শৰাই থালি লৈছোঁ এয়া আমি হনুমান মন্দিৰ আমি বজৰংবলী হনুমান মন্দিৰত প্ৰৱেশ কৰিছোঁ আমাৰ চুনু গৈ আছে চেণ্ডেল কি ইয়াত থ'ব লাগে নি ভৰি হাত ধুই ল'লোঁ ধুই লৈ পেলাই এতিয়া চাকি বন্তি জ্বলাওঁ ইয়াত চাকি ইয়াতে জ্বলোৱা হয় চাকি জ্বলাওঁ এয়া মাতা ৰাণী চেৰাৱলী মাতা লক্ষ্মী নমো লোচন হনুমান কি জয় আমি হনুমান বাবা বজৰংবলী দৰ্শন কৰিলোঁ আৰু মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া
ঠাণ্ডা জেগাকণ একেবাৰে পবিত্ৰ আহিলেই পবিত্ৰ লাগে ইমান মানে শান্তিময় জেগা মানে আহিলে ভাল লাগি যায় পৰিৱেশটোৱেই চাৰিওফালৰ পৰিৱেশটো কি ধুনীয়া এয়া চাইজ দেখিছেনে গছজোপাৰ সৈতে এয়া এই পৰিৱেশটো এয়া ময়ূৰ পক্ষী ফালে বান্দৰ মানে ওপৰৰ পৰিৱেশটোৱেই ধুনীয়া আমি চাকি বন্তি জ্বলালোঁ এতিয়া যাওঁ মন্দিৰত আৰু চাৰিওপিনে দেখাবলৈ চেষ্টা কৰিম এয়া ইমান ধুনীয়া দৃশ্য পৰি যাবা আহা শুন আমাৰ ল'ৰা মানে ইফালৰ পৰা সিফালে দৌৰিছে সিফালৰ পৰা ইফালে দৌৰিছে তাক কণ্ট্ৰল কৰাহে টান হৈছে ক'ব নোৱাৰা হৈছে মন্দিৰৰ ইফালে দৌৰিছে সিফালে দৌৰিছে আমি এতিয়া ভাত খাবলৈ হোটেল এখনত সোমাইছোঁ গোগামুখত চকমাৰ চুনুৱে খাই আছে ইয়াত বোৱাৰীয়ে খাই আছে চিলঞ্চ পানী কিয় খাই আছা তুমি ই পানীকে খাই আছে ভাতকেইটা খাই লওঁ খাই লৈ আকৌ লগ পাম A few moments later. এভৰিৱান মন্দিৰত পূজা কৰি আকৌ আহি মানে একদম ভাত কেইটামান খাই দি আৰু হোটেল এখনত ৰুম ল'লোঁ ইমান ভাগৰ লাগিল আৰু ভিডিঅ' কৰা নহ'ল অকণমান শুলোঁ শুই উঠি এতিয়া আৰু অকণমান ফ্ৰেছ হৈ ল'লোঁ চাহ অকণমান খাওঁ আৰু সেইবুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাহিৰতে গৈ চাহ অকণ খাব লাগিব ভাতৰ অৰ্ডাৰটো ইয়াতে দিছোঁ বাহিৰত মানে ইয়াত গোগামুখত বহুত অসুবিধা হোটেলৰ কাৰণে খোৱা বোৱাৰ এয়া সন্ধিয়া লাগিব হৈছে আৰু ৰুমটো দেখাওঁ নাতিটোক মানে সি দুপৰীয়া আজি খোৱা নহ'ল সেইকাৰণে তাৰ মানে ভোকো লাগিছে পোৱালি মানুহ ট্ৰেইনতে কিবা কিবি খালে ভাত খাবলৈ মন নকৰিলে সেই গতিকে মাকে অকণ উলিয়াই লৈ গৈছে মই কৈছোঁ তোমালোক যোৱা তাক খুৱাই বুৱাই আনাগৈ আমি লাহে লাহে যাম ল'ৰাৰ সৈতে এইটো ৰুম লৈছোঁ আমি এতিয়া বাহিৰতে গৈ লাল চাহ একাপ খাই আহোঁগৈ আমি থকা হোটেল ৰাজা এতিয়া চাহ খাবলৈ যাওঁ নাই এতিয়া আমি চাহ খাবলৈ আহিলোঁ চাহ বিচাৰি বিচাৰি একে টমটম লৈ বহুত দূৰ আগবাঢ়ি আহিলোঁ ইয়াত মানে চাহ তাহৰ বহুত দিগদাৰ খোৱাটোৰ টাউনৰ যাব লাগে আৰু থকা জেগাৰ পৰা মানে খোৱাৰ মানে সুবিধা নাই থকা জেগাত আজি এতিয়া ৰাতি তাতে নিৰামিষ ভাতৰ কথা কৈছোঁ আৰু কাইলৈ সোমবাৰ মন্দিৰলৈ যাম যেতিয়া লাইটো গুচি গ'ল এতিয়া আমি চাহ খাই উঠিলোঁ এতিয়া ৰুমলৈ যাওঁ ল'ৰাও অকণ আমনি কৰিছে এতিয়া আমি ভাত খাবলৈ যাওঁ ওপৰত ভাতটো খাই আমাৰ চিৰাঞ্চি ভাত খাবলৈ গৈ আছে আমাৰ ভাত ঢেৰ দিছে ভাত আজি আমাৰ নিৰামিষ ভাত কাইলৈ সোমবাৰ ভাত দেখোন ঢেৰ দিছে ভাত বহুত দিছে আমাৰ ভাত খোৱা হৈ গ'ল আমাৰ শিৱাঞ্চৰ হোৱাই নাই তাক ভাত খোৱালৈ বহুত দিগদাৰ মোবাইলটো চাই চাইহে সি ভাত খাব ৰুটি খাইছে হেল্ল' এভৰিৱান ভাত পানী খাই আহিলোঁ আহি এতিয়া ভাগৰো লাগিছে টোপনিও ধৰিছে আকৌ শুওঁ আৰু এতিয়া ৰাতিপুৱা সোনকালে উঠিব লাগিব ৰাতিপুৱা 7টাতে ট্ৰেইন আছে আমি ইয়াৰ পৰা 6:30 মানতে ওলাব লাগিব টেম্পুৰে ষ্টেচনলৈ যাম 15 মিনিটমান লাগিব ষ্টেচন পাওঁতে আৰু এতিয়া ইহঁতে ল'ৰা বোৱাৰীহঁতে অকণমান আগফালে খোজকাঢ়িছে মই মোৰ খোজকাঢ়িবলৈ ধৈৰ্য নাই আৰু মোৰ টোপনিও ধৰিছে শুওঁ আৰু ৰাতিপুৱাই ঘৰৰ পৰা সোনকালেও আজি ৰাতিপুৱা সোনকালেই উঠা হৈছিলে আৰু এতিয়া ভাবিলোঁ আজিৰ ব্লগটো ইয়াতে সামৰোঁ আজিৰ ব্লগটো যদি ভাল পায় লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো টিপি অলপ ছেট কৰি দিব আকৌ এতিয়া নতুন টিলিঙা মন্দিৰৰ ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ